নমস্কাৰ বন্ধুসকল, মিষ্টাৰ জি নামৰ ইউটিউব চেনেলটোলৈ পুনৰ আপোনালোকক সকলোকে এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই এটা বিশেষ কথাত মই ভিডিঅ'টো বনাইছোঁ। বিশেষ আমাৰ সমাজত প্ৰায় সঘনে হৈ থকা দেখা পোৱা যায় কিছুমান ঘৰুৱা সমস্যা, যাৰ ওপৰত মই ভিডিঅ'টো বনাইছোঁ। আৰু মোৰ নিজৰ লাইফতো ফেচ কৰিছোঁ এই প্ৰব্লেমটো, গতিকে তাৰ ওপৰতে মই ভিডিঅ'টো বনাইছোঁ। মই অলপ চলিউশ্যন পাইছোঁ, গতিকে আশা কৰোঁ আপোনালোকে অলপ চলিউশ্যন পাব এই ভিডিঅ'টো চাই পেলাই। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিওঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায়। আৰু মই এনেকুৱা সমাজৰ লগত জড়িত কিছুমান বস্তুৰ ওপৰতে মই ভিডিঅ'বোৰ বনাই থাকোঁ। আৰু মোৰ যদি মই বস্তুটো ইম্প্ৰুভমেণ্ট পাওঁ তাৰ ওপৰত মই ভিডিঅ'টো বনাওঁ, একচুৱেলি আপোনালোকলৈ যাতে আপোনালোকৰ অলপ সহায় হয় লাইফত, তাৰ ওপৰত মই ভিডিঅ'বোৰ বনাওঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। আৰু প্ৰব্লেমটো হৈছে কি, আজিকালি আমাৰ ঘৰুৱা সমাজত প্ৰায়ে দেখা যায় আপোনাৰ ৰাতিপুৱা উঠাৰ পৰা বুলি সৰু সৰু কিছুমান কথাবোৰ খুব কাজিয়াৰ সৃষ্টি হয়। আৰু কাজিয়াৰ সৃষ্টি হয় বিশেষকৈ যদি বিয়া পতা হয় ল'ৰাজন, তেতিয়া সেই প্ৰব্লেমটো বেছি হৈ যায় ঘৰখনত। আৰু এনেকৈ ধৰক প্ৰতিটো বস্তু ভাগ কৰি দিয়া হয় একচুৱেলি। যদি বিয়া পতা হৈ যায় ঘৰখনৰ ল'ৰাজনে বিয়া পাতে বা ভাল পাই বিয়া পাতিলেতো এই প্ৰব্লেমটো আৰু বেছি। যদি ঘৰৰ সন্মতি নাথাকে, যদি ঘৰৰ সন্মতি নথকাকৈ বিয়া পতা হয়, তেতিয়া প্ৰব্লেমটো আৰু অলপ বাঢ়ি যায়। আৰু লাষ্টত গৈ পেলাই আল্টিমেটলি আপোনাৰ ল'ৰাজনৰ ওপৰতে গোটেই প্ৰেছাৰটো পৰে। আৰু আপোনালোকেতো জানেই ন, এজন ল'ৰা মানুহে দিনটোত কিমান কষ্ট কৰে। ধৰক এজন ল'ৰা মানুহ ৰাতিপুৱা কামলৈ ওলাই যায়, নিজৰ ঘৰখনৰ কাৰণেতো ওলাই যোৱা হয়। কেতিয়াবা আপোনাৰ ভোকে পিয়াহে নাথাকি একো নোখোৱাকৈ দিনটো তেনেকৈ ৰ'দত দুখ ভাগৰে কষ্টৰে কাম কৰি পেলাই ৰাতি ঘৰলৈ আহে। আৰু ঘৰত আহি পেলাই যেতিয়া এই প্ৰব্লেমবোৰ দেখা পায়, একচুৱেলি বহুত জীৱনত একচুৱেলি কি হয় পিছ পৰি আহিবলগীয়া হয়, পিছুৱাই যোৱা হয় নিজৰ জীৱনটোত। যোনটো আমাৰ সপোনৰ কাৰণে দৌৰা হয় একচুৱেলি। ল'ৰা মানুহৰ লাইফটো একচুৱেলি তেনেকুৱা যে নিজৰ ঘৰখনৰ কাৰণে যিমান যি পাৰে কৰি থকা হয়। আৰু তাৰপিছতো যদি এই প্ৰব্লেমবোৰ হৈ যায়, আৰু এই প্ৰব্লেমবোৰ হোৱাৰ পিছত কাজিয়া পেচাল হৈ থাকিলে একচুৱেলি নিজৰ লাইফতে নিজে বেগ হৈ অহাৰ নিচিনা হয়। আৰু ভাল নালাগে। আপোনাৰ দিনটো এটা কষ্ট কৰি আহি মানুহ এজনে যদি ৰাতি ঘৰখনত অলপ শান্তিৰ পৰিৱেশ এটা বিচাৰে, আৰু সেই শান্তিৰ পৰিৱেশটো যদি ঘৰৰ মানুহখিনিয়ে দিব নোৱাৰে, গতিকেতো বহুত একচুৱেলি লাজৰ কথা। আৰু নিজৰ কিছুমান বস্তু আপোনালোকে চাব পাৰে, নিজৰ কিছুমান বস্তু বুজি পাব লাগে যে এজন পুৰুষে বা এজন ল'ৰাই ঘৰখনৰ কাৰণেতো কৰি আছে যি কৰি আছে। গতিকে আপোনালোকৰ, মই বিশেষকৈ মাইকী মানুহখিনিক কৈছোঁ, মহিলাসকলক কৈছোঁ বিশেষকৈ এই প্ৰব্লেমটোৰ কথা। আপোনালোকে অলপ নিজৰ ফেমিলিটোৰ কথা চাব লাগে যে এনেকুৱা কৰিলে এনেকুৱা হ'ব, এনেকুৱা কৰিলে এনেকুৱা হ'ব। মোৰ ল'ৰাজন কামলৈ ওলাই গৈছে, এতিয়া ঘৰলৈ আহিব, এনেকুৱা কৰিলে ক'ৰবাত প্ৰব্লেম হ'বগৈ নেকি, বা যদি ছোৱালী এজনী বিয়া পাতি আনিছে বা ছোৱালীজনী ভাল পাই আনিছে, তো তাইও নিজৰ ঘৰখন এৰি থৈ আহিছে আল্টিমেট। সেইটো কথাও আপুনি গম পাব লাগিব। আৰু এইটো নকওঁ যে মই শাহুজনী ঘৰখনত বেয়া বুলি বা ঘৰৰ মানুহখিনি বেয়া, ছোৱালীজনী ভাল বুলি নকওঁ। প্ৰব্লেম এফালৰ পৰা কেতিয়াও নহয়, কাজিয়া বস্তুটো এফালৰ পৰা কেতিয়াও নহয়, কাজিয়া বস্তুটো একচুৱেলি দুইফালৰ পৰাই হয়। গতিকে বুজাবুজিৰ মাজত বস্তুটো চলিব লাগে। আৰু কি হয় মেইনলি যদি এনেকুৱা হৈ থাকে ঘৰত কাজিয়া পাছল হাই হুলস্থুল হৈ থাকে, তেতিয়া কি হয় লাইফত কেতিয়াও ছাকচেছ হ'ব পৰা নাযায় মানুহে। ধনী মানুহ বুলি নকওঁ, মই দুখীয়া মানুহ বুলি নকওঁ, এই প্ৰব্লেমটো থাকেই, প্ৰায়ে দেখা যায়। আৰু মই এটাই কওঁ যে ছোৱালীজনী বিয়া পাতি অনাৰ পিছত ছোৱালীজনী একচুৱেলি এইখন ঘৰৰ বোৱাৰী নহয়, একচুৱেলি ঘৰখনৰ নিজৰ ছোৱালী মানুহ বুলি ভাবিব লাগিব প্ৰথম কথা। আৰু 2 নম্বৰ কথা, বোৱাৰীজনীও নিজৰ ঘৰখনৰ পৰা যদি সেইটোকে ওলাই আহিলে ন, বেলেগ এখন ঘৰলৈ আহিলে, তেতিয়াহ'লে ছোৱালীজনীও এই ঘৰখনৰ মানুহখিনিক নিজৰ মা দেউতা বা নিজৰ ফেমিলি বুলি একচুৱেলি ভাবি পিনে এডজাষ্ট হ'ব লাগিব। আৰু প্ৰথম আপোনাৰ কাজিয়া বস্তুটো সৃষ্টি হয়, বহুত গৰম দিছে, আৰু প্ৰথম কাজিয়া বস্তুটো সৃষ্টি হয় আপোনাৰ প্ৰথম বছৰটোতে। কিন্তু প্ৰথম যোনটো 1 বছৰ এডজাষ্ট হ'বলৈ যোনটো প্ৰথম 1 বছৰ হয় ন, সেই বছৰটোতে আপোনাৰ একচুৱেলি কাজিয়াখিনি সৃষ্টি হৈ যায় মানুহৰ ঘৰত। আৰু সেই প্ৰথম বছৰটো কি হয় এডজাষ্ট হওঁতে বস্তুটো, এতিয়া এখন ঘৰৰ পৰা এজনী ছোৱালী ওলাই আহিলে, আপুনি সেই ছোৱালীজনীক কেতিয়াও দুখ দিব নোৱাৰে ছোৱালীজনী বেয়া বুলি। আৰু নেক্সট কথা, ছোৱালীজনী যদি ঘৰখনলৈ আহে, ছোৱালীজনীও এইখন ঘৰত নিজৰ ঘৰখনৰ নিচিনা নাপাবও পাৰে। নিজৰ ঘৰখনত যেনেকৈ চলি আছিলে তেনেকুৱা নহ'ব পাৰে, বা নিজৰ ঘৰখনত যোনখিনি পৰিৱেশ পাইছিলে একচুৱেলি সেইখিনি নহ'ব পাৰে।
আপোনাৰ নিজৰ ঘৰখনত আপুনি আগতে যোনখিনি পাইছিলে আপোনাৰ মা দেউতাৰ পৰা দাদা ভাইটিৰ পৰা ধৰি আপোনালোকৰ বা ভণ্টি আপোনালোকৰ ফেমিলিত যোনখিনি আপুনি ঘৰত বস্তু পাই আছে আপুনি যোনখিনি ছাপোৰ্ট পাই আছিলে বা যোনখিনি মৰম চেনেহ পাই আছিলে সেই মৰম চেনেহখিনি আপুনি এইখন ঘৰত পাবলৈ আপোনাক টাইম লাগিব আপোনাক এডজাষ্ট হ'বলৈ টাইম লাগিব এইটো নহয় যে আপুনি এডজাষ্ট হ'ব নোৱাৰে বা এইটো নহয় যে আপোনাক মৰম নকৰে কিন্তু আপুনি বস্তুটো খাপ খাব লাগিব পৰিৱেশটোৰ লগত আপুনি মিলিব পাৰিব লাগিব তেতিয়া গৈ পেলাই আপুনি সেইখিনি কৰিবগৈ পাৰিব বা আগৰ নিচিনা হ'বগৈ পাৰিব এইখন ঘৰতো আপুনি পাৰিব কিন্তু আৰু নেক্সট মই শাহুজনীকো কওঁ বা ঘৰখনৰ পৰিয়ালৰ মানুহখিনিকো মই এইটো কথাই কওঁ যে মোৰ নিজৰ ঘৰতো হৈছিলে মই নিজেও গম পাইছোঁ সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ যে আপোনালোকেও এইটো ভাবিব লাগিব যে এখন ঘৰৰ পৰা এজনী ছোৱালী যেতিয়া আহিছে ন ছোৱালীজনী ঘৰ এখন এৰি থৈ আহিছে একচুৱেলি তাই নিজৰ মা দেউতাৰ পৰা ঘূৰি গোটেই পৰিয়ালটো এৰি থৈ পেলাই আপোনালোকৰ ঘৰখনলৈ আহিছে কিহৰ কাৰণে আহিছে আপোনাৰ ল'ৰাজনৰ লগত সংসাৰ কৰিম বুলি আহিছে আপোনাৰ ল'ৰাজনক হয়তো ভাল পাই আহিছে বা আপুনি আপোনালোকৰ ঘৰলৈ বিয়া পাতি বোৱাৰী হিচাপে আনিছে তেতিয়াহে তাই আহিছে গতিকে তাইক আপুনি বোৱাৰী বুলি ভাবিলে নহ'ব একচুৱেলি তাইক আপুনি নিজৰ ছোৱালী বুলি ভাবিব লাগিব তেতিয়াহে আপুনি গৈ পেলাই তাইৰ লগত এডজাষ্ট হ'বগৈ পাৰিব আৰু এই প্ৰব্লেমখিনি কি হয় আমাৰ বুজি পোৱা নাযায় মানে যে ছোৱালীজনীক ভাবিব লাগিব যে ঘৰখনত কি লাগে বা ঘৰখনত কেনেকুৱা চিটুৱেশ্যন ঘৰখনৰ পৰিৱেশটো কেনেকুৱা বা যদি ঘৰখনৰ পৰিৱেশটো অকণমান বেয়া বা মই পৰিৱেশটো ভাল কৰিব পাৰিম নেকি সেইটো চেষ্টা কৰিব লাগে নেক্সট শাহুজনীও চাব লাগে তাই ঘৰত কি কৰি আহিছে নাই আহা তাই কেনেকুৱা এটা পৰিৱেশৰ পৰা ওলাই আহিছে ছোৱালীজনী মোৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা বা ঘৰখনৰ ফেমিলিখিনি কৈছোঁ মই অকল এজনী মানুহকে টাৰ্গেট কৰি মই কথাখিনি কোৱা নাই গোটেই ঘৰখনৰ কথা কৈ আছোঁ মই গতিকে এই ঘৰখনৰ মানুহখিনিও চাব লাগিব যাতে কোনোবা এটা পৰিৱেশৰ পৰা মানুহ এজনী আহিছে আমাৰ ঘৰলৈ নতুনকৈ আলহী হিচাপে বা নতুন মেম্বাৰ এটা ফেমিলিত জইন হৈছে গতিকে তাইক আমি কেনেকৈ বুজাই বঢ়াই আমি নিজৰ নিচিনা বনাব পাৰোঁ সেইটো চেষ্টা কৰিব লাগে প্ৰথম কথা এইটো নহয় যে তাইক অকল আপোনালোকে ভুলটোৱে খুচৰি থাকিব বা বোৱাৰীগৰাকীও বা শাহুজনীও অকল যে ভুলটো খুচৰি থাকিব আৰু ভুলটো খুচৰি পেলাই যেতিয়া দিনটো কষ্ট কৰি মেলি আপোনাৰ ঘৰৰ মূল মানুহজন বুলিয়ে কৈছোঁ মই আপোনালোকৰ ঘৰৰ যেতিয়া দিনটো কামলৈ ওলাই যায় মানুহ এজন আপোনাৰ চাকৰি কৰক বা জবেই কৰক বা হাজিৰা কৰক কোনো কথা নাই দিনটো কামলৈ ওলাই যায় গতিকে মেণ্টেলিটিটো অকণ বেলেগ হৈ থাকে আৰু মেইন বস্তুটো হৈছে কি ঘৰখনৰ কাৰণে মতা মানুহজনে সদায় কাম কৰি থাকে কিন্তু এইটো কথা মনত ৰাখিব যেতিয়া মানুহ এজনে বিয়া পাতে বা যেতিয়া এজন পুৰুষ বা এজন ল'ৰা মানুহ যেতিয়া কামলৈ ওলাই যায় একচুৱেলি তেতিয়া কিন্তু নিজৰ ঘৰখনৰ কাৰণে ওলাই যায় আৰু যদি আপোনালোকৰ ঘৰখন বহুত ধন টকা পইচা থকা হয় কিন্তু তেতিয়া সেই মানুহজন কেতিয়াও কামলৈ নাযায় এইটো কথাও মনত ৰাখিব তেতিয়া সেই মানুহজন কিন্তু কেতিয়াও কাম কৰিবলগীয়া নহয় একচুৱেলি মানুহ এজন নিজৰ ঘৰখনৰ কাৰণে কৰে যিমান কৰে গতিকে আপোনালোকে যিমান পাৰে ঘৰখনত হেপিনেছটো যদি ৰাখে ন ঘৰখনৰ পৰিৱেশটো খুব ধুনীয়া হৈ থাকে আৰু তেতিয়া সেই মানুহজনৰ মানে লাইফত আগুৱাই যোৱাত মানে বহুতখিনি সহায় হয় আৰু যদি এনেকৈ কাজিয়াৰ পৰিৱেশ সৃষ্টি হৈ থাকে তেতিয়া কি হয় মানে মানুহজন নিজৰ জীৱনতে পিছ পৰি যোৱা নিচিনা হয় মানে কিবা এটা যদি সপোন এটা ভাবি আছিলে তেখেতে মই আপোনালোকক এটা আগৰ ভিডিঅ'ত কৈছোঁ আপুনি লাইফত ছাকচেছ হোৱাৰ কথা কৈছিলোঁ মই ছাকচেছ হোৱাৰ কিছুমান কথা মই ভিডিঅ' এটা বনাইছিলোঁ গতিকে সেই সপোনবোৰৰ কাৰণে যদি মানুহ এজন দৌৰে লাইফত ন নিজৰ লাইফত তো এই ঘৰখনৰ যোনবোৰ সমস্যা এই সমস্যাবোৰ যদি দাঙি পেলাই মানুহজনৰ ওচৰত ৰাতি আহি পেলাই ঘৰখনলৈ দিনটো কাম কৰি আহি পেলাই ৰাতি ঘৰত সোমাইছে আৰু কোনো কথা নাই বতৰা নাই এই প্ৰব্লেমবোৰ কাণৰ ওচৰত গৈ পেলাই ফুচ কৰি আৰম্ভ কৰিলে নিজৰ ভনীয়েকে হওক বা নিজৰ মাকে হওক প্ৰায় হৈ থকা দেখা যায় আৰু এইবোৰ যেতিয়া কৰা হয় ন মানে গোটেই সপোনবোৰে শেষ হৈ যায় মানে তাতে গতিকে মোৰ এটাই অনুৰোধ যদি আপোনালোকৰ ঘৰতো এনেকৈ হয় আপোনালোকৰ এনেকুৱা ফেমিলি প্ৰব্লেম হৈ আছে তো প্লিজ আপোনালোকেও এইবোৰ অকণ ভাবি চিন্তি চাব এজন মতা মানুহে ঘৰ এখন চলাই থাকে বা পুৰুষজনে ঘৰখনৰ কাৰণে কৰে আৰু মতা মানুহজনে যোনখিনি কৰে একচুৱেলি সেইখিনি মাইকী মানুহজনে কেতিয়াও কৰিবগৈ নোৱাৰে এইটোও এটা কথা আৰু যিহেতুকে ঘৰখনৰ কাৰণে কৰি থকা হয় আৰু এইবোৰ কৰি থাকিব নালাগে আৰু এইবোৰ কৰাৰ দিন একচুৱেলি আমাৰ ইয়াতে বেছি হয় এইবোৰ বাহিৰৰ ছাইডত কিন্তু ইমান নাই আৰু যিমান পাৰে জইণ্ট ফেমিলি হিচাপে থাকিব লাগে আৰু আপোনালোকে যদি এনেকুৱা কৰে বা আমাৰ ঘৰতো হৈছিলে ময়ো বহুত বুজাইছোঁ তেতিয়া প্ৰব্লেমবোৰ এতিয়া বহুত ছল্ভ হৈছে আৰু যদি সৰু বাচ্ছা থাকে আপোনালোকৰ ঘৰত সৰু পোৱালি যদি আছে আপোনালোকৰ ঘৰত যদি আপোনালোকে এইবোৰ যদি কৰি থাকে ন তো ফিউচাৰত গৈ পেলাই আপোনাৰ কিন্তু এই সন্তানকেইটা গৈ পেলাই ছেইম চিটুৱেশ্যন হ'ব তেনেকুৱা হ'ব আৰু এখন ঘৰলৈ ওলাই যাব বা পিছত গৈ এইবোৰ শিকি কৰি পেলাই এইবোৰেই কৰিবগৈ গতিকে মই এটাই কথা কওঁ আপোনালোকে এটা বস্তু চাব পাৰে এনেকুৱা যোনবোৰ ঘৰত হৈ থাকে ন লাষ্টত গৈ পেলাই কিন্তু বহুত এটা বেয়া চিটুৱেশ্যন এটা হয় বহুত বেয়া চিটুৱেশ্যন হয় আপোনালোকৰ জেললৈ যাবলগীয়া অৱস্থা হৈ যায়গৈ মানুহৰ ঘৰত প্ৰায় দেখা পোৱা যায় গতিকে সেইটো কথাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ যে আপোনালোকে যিমান পাৰে এডজাষ্ট কৰিব চেষ্টা কৰক আৰু তাতকৈ এটা ভয়ংকৰ বস্তু হৈছে কি যদি এই কথাবোৰ যদি গৈ পেলাই বাহিৰত গৈ আউট কৰি দিয়া হয় যে আজি আমাৰ ঘৰত এনেকুৱা হৈছে আজি আমাৰ ঘৰত এনেকুৱা হৈছে যদি এই প্ৰব্লেমবোৰ আপুনি নিজৰ প্ৰব্লেমবোৰ নিজৰ চলিউশ্যনটো নিজে কৰিব লাগিব
কিহৰ কাৰণে হৈ আছে প্ৰথম কথা এইটো চাওক কিহৰ কাৰণে হৈ আছে বা মোৰে কিবা ভুল আছে নেকি আৰু মইতো মোৰ নিজৰ লাইফত যিমান যি হ'লেও মই নিজৰ ভুল বুলিয়ে ভাবি লওঁ প্ৰতিটো বস্তু ঘৰত কিবা এটা লাগিলেও মোৰে ভুল আছিলে মোৰ কাৰণে হ'লে মোৰ ভুল বুলি কয় তেনেকুৱা ধৰণৰ কথা আপোনালোকে নিজৰ ভুল বুলি ভাবক ভুলটো বেলেগৰ হ'ব পাৰে কিন্তু ঘৰখন আপোনাৰ নিজৰ হয় প্ৰথম কথাটো হৈছে এইটো ভুলটো কোনোবাই কৰিব পাৰে ভুলটো আপোনাৰ বোৱাৰীজনীও কৰিব পাৰে বা আপোনাৰ শাহুগৰাকীও হ'ব পাৰে কিন্তু ঘৰখন হৈছে আপোনালোকৰ সকলোৰে কিন্তু ঘৰখন কাৰো নিজৰ বুলি তেনেকৈ নহয় বা ঘৰখন মোৰ ঘৰ বুলি কেতিয়াও নাভাবিব প্ৰথম কথাটো হৈছে এইটো মোৰ ঘৰ নহয় আমাৰ ঘৰ বুলি ভাবক আমাৰ বুলি ভাবক সকলোকে তেতিয়াহে কিন্তু এই প্ৰব্লেমবোৰ ছল্ভ হ'ব মই কৈছোঁ আৰু যিমান পাৰে আনলৈ বস্তুবোৰ নিনিব বেলেগ এখন ঘৰলৈ এই কথাবোৰ যাতে বেলেগ এখন ঘৰ গৈ পেলাই নাপায়গৈ আৰু যদি বেলেগ এখন ঘৰ গৈ পায় আৰু মানে আমাৰ সমাজত এনেকুৱা কিছুমান থাৰ্ড ক্লাছ মানুহ আছে আৰু এই কথাবোৰ একচুৱেলি বেলেগৰ আগত কথাবোৰ শ্বেয়াৰ কৰা হয় অলপমান কিবা এটা চলিউশ্যনৰ কাৰণে কিন্তু তাৰ মাজত কিছুমান এনেকুৱা আমাৰ সমাজত মানুহ আছে এই কথাবোৰক মানে আপোনাৰ সানি পুতুকি আৰু অলপমান মানে বেলেগ এটা ৰূপ দি দিয়া গৈ পেলাই আৰু ভয়ংকৰ পৰিস্থিতি কৰি পেলাই মানে গতিকে আপোনালোকৰ যদি ঘৰত কিবা তেনেকুৱা প্ৰব্লেম আছে আপোনালোকে বেলেগক শ্বেয়াৰ নকৰি নিজৰ ঘৰত যিমান পাৰে চলিউশ্যনটো বিচাৰক আৰু পৰাপক্ষত এতিয়াৰ যোনটো আপোনাৰ চিটুৱেশ্যন আজি যোনটো যুগ চলি আছে আৰু আজিৰ যুগত এইবিলাক কৰাটো মানে খুব এটা লাজৰ কথা আৰু ক'বলৈ গ'লে আজিৰ সমাজত খুব এটা লাজৰ কথা আজি এতিয়া মানুহ বহুত শিক্ষিত হ'ল বহুত পঢ়া লিখা হৈ গৈছে আৰু আজিকালি এনেকুৱা কৰাটো আপোনালোকে চাওক আজি এজনী ছোৱালী বিয়া পাতি আনিছে বা আপোনাৰ ল'ৰাটোৱে এজনী ছোৱালী যদি পলুৱাই আনিছে বা বিয়া পাতি আনিছে বা আপুনি এজনী ছোৱালী নিজৰ ঘৰ বোৱাৰী হিচাপে লৈ আহিছে সেই ছোৱালীজনী যদি এনেকৈ ঘৰত কাজিয়া হৈ থকা হয় যদি ছোৱালীজনী বেয়া মই কেতিয়াও নকওঁ যে ছোৱালীজনী যদি বেয়া আপুনি তাইক ছাপোৰ্ট কৰক এইটো নহয় ছোৱালীজনীও ভাল হ'ব লাগিব কিন্তু আৰু যদি এনেকুৱা কিছুমান কথাত কাজিয়া হৈ পেলাই পিছত নিজৰ মাকৰ ঘৰলৈ যাবলগীয়া হয় তাৰ পিছৰ লাইফটোৰ কথাও আপোনালোকে চিন্তা কৰিব লাগিব আৰু যদি কাজিয়াৰ পাছত হৈ পেলাই ছোৱালীজনীক বিয়া পাতি আনিলে বা ঘৰলৈ আনিলে পিছত কাজিয়া হ'ল ছোৱালীজনী ঘৰলৈ গুচি গ'ল গৈ পেলাই তাই এতিয়া কেনেকৈ খাব সেইটো বস্তু আপোনালোকে চিন্তা কৰিব লাগিব কিন্তু দেই কিয় এইটো আপোনাৰ এইটো দায়িত্ব হয় আপোনাৰ এইটো কৰ্তব্য হয় আৰু আপুনি যেনেকৈ আপোনাৰ নিজৰ ল'ৰাটোক জন্ম দিছে ছেম তেনেকুৱা হয় সেই ছোৱালীজনীকো কোনোবাই জন্ম দিছে বা এনেকুৱাও হয় যেনেকৈ ছোৱালীজনীক বোৱাৰী কৰি পেলাই ঘৰলৈ অনা হৈছে কিন্তু সেই ল'ৰাটোকো কোনোবাই জন্ম দি থৈছে বোৱাৰীজনীয়ে এই বস্তুটো ভাবিব লাগিব কিন্তু সদায় সেই ল'ৰাটোকো কোনোবাই জন্ম দিছে সেই ল'ৰাটো কাৰোবাৰ পুত্ৰ হয় আৰু ঘৰৰ মানুহখিনিয়েও বা শাহুজনীয়েও ভাবিব লাগিব এই বস্তুটো যাতে সেই ছোৱালীজনীকো কোনোবাই জন্ম দিছে তাইও কাৰোবাৰ জীয়ৰী হয় তাইও কাৰোবাৰ ঘৰখন এৰি থৈ আহিছে তেনেকৈ বস্তুখিনি বুজাবুজিৰ মাজত যদি চলা হয় ন এই প্ৰব্লেমবোৰ নহয় আৰু এই প্ৰব্লেমবোৰ যদি মানুহৰ ঘৰত হৈ যায় তেতিয়া চবতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে কি ল'ৰাটোৰ ফিউচাৰটো বেয়া হৈ যায় কিন্তু মই আপোনালোকক ক'লোঁ ল'ৰাটোৰ ফিউচাৰটো বেয়া হৈ যায় ল'ৰাটোৰ কোনো সপোন নোহোৱা হৈ যায় আৰু এইবোৰ মেৰ পাকত সোমাই পেলাই জীৱনটো ধ্বংস হৈ যায় কিছুমান বহুত মানুহ আপোনাৰ বেয়া ডিচিশ্যন লৈ লাইফত বহুত বেয়া নোহোৱা কাম কৰে মই নিবিচাৰোঁ আপোনালোকৰ ঘৰতো এনেকুৱা হওক তাৰ বাবে মই ভিডিঅ'টো বনাইছোঁ আৰু সেই পৰিস্থিতিটোলৈকে যাবলৈ দিব নালাগে একচুৱেলি ঘৰখনত যিমান পাৰে আমি মানুহ হয় আপুনি মানুহ মই মানুহ গতিকে আমি সকলো মানুহ আৰু আমি জীৱশ্ৰেষ্ঠ হয় যিহেতুকে আমি পাৰোঁ এইবোৰ চলিউশ্যন আমি নিজে ছল্ভ কৰিব লাগিব আমাৰ যোনবোৰ নিজৰ লাইফত প্ৰব্লেম হৈ আছে ন আমাৰ যোনবোৰ লাইফত প্ৰব্লেম হয় ন এই প্ৰব্লেমবোৰ কিন্তু আমি যদি নিজে চলিউশ্যন নলওঁ বা আমি যদি নিজে ছল্ভ নকৰোঁ কিন্তু বেলেগ এখন ঘৰত বা কাৰোবাক ফোন কৰি কৈ বা বেলেগক লগালে বা কাৰোবাক যদি কোৱা যায় ন তেওঁৰ বা কেনেকুৱা চিটুৱেশ্যন তেওঁৰ থিংকিংটো কেনেকুৱা তেওঁৰ আপোনাক লৈ কেনেকুৱা মনোভাৱ হ'ব পাৰে আপোনাৰ নিজৰ মানুহ আপুনি কাৰোবাক কৈছে কিন্তু আপোনাৰ ঘৰখনক লৈ তেওঁৰ কেনেকুৱা থিংকিং এটা আছিলে বা আপুনিতো নাজানে তেওঁ কি ভাবি পেলাই আপোনাক ৰিপ্লাইটো দিলে আপোনাক কিবা এটা ক'লে মোৰ ঘৰত ফোন এটা কৰিলে যে মোৰ ঘৰত এনেকুৱা হৈছে মই কি কৰোঁ এতিয়া আপোনাক ফটককৈ কিবা এটা ডিচিশ্যন দি দিলে তই এনেকুৱা কৰ বা আপুনি এনেকুৱা কৰক বা তুমি এনেকুৱা কৰা বা বিশেষকৈ পিতৃ মাতৃসকলকো মই কৈছোঁ যদি ঘৰত এনেকুৱা হৈছে প্ৰব্লেম ছোৱালীজনীয়ে ফোন কৰিছে ভালটো কওক যিমান পাৰে নিজে চলিউশ্যন বিচাৰিবলৈ কওক কিন্তু এইটো কেতিয়াও নক'ব যে তই ঘৰলৈ গুচি আহ এইটো কিন্তু তাৰ চলিউশ্যন নহয় মই কৈ দিছোঁ আজি এইটো কেতিয়াও তাৰ চলিউশ্যন নহয় আৰু মই ছোৱালীজনীৰ ঘৰৰ মানুহখিনিক ক'লোঁ আৰু বিশেষকৈ মই ল'ৰাটোৰ ঘৰৰ মানুহখিনিকো মই কৈছোঁ যে ঘৰলৈ খেদি দিয়া মানে কিন্তু প্ৰব্লেমবোৰ কেতিয়াও ছল্ভ হৈ নাযায় কাইলৈ আপোনাৰ ল'ৰাটোৱে আৰু এজনী ছোৱালী বিয়া দিব নেক্সট আপোনাৰ ঘৰত ছেম তেনেকুৱা প্ৰব্লেম হ'ব গতিকে ইয়াতে কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰি
তাৰে সলিউশ্যন বিচাৰিব লাগে সদায়। ইয়াতে কেনেকৈ এই প্ৰব্লেমবোৰ শেষ কৰিব পাৰি তাৰ সলিউশ্যন বিচাৰিব লাগে সদায়। এটাৰ মানে মতলব এইটো নহয় যে ছোৱালীজনী বেয়া বা বোৱাৰীজনী বেয়া বা মই ইয়াত নাথাকোঁ, ল'ৰাটো ভাল নহয়, এইটো নহয়। কিন্তু ল'ৰাজনো ভাল হ'ব লাগিব আৰু ল'ৰাজনে নিজৰ ঘৰখনো বুজি পাব লাগিব, সকলোকে সমান চকুৰে চাব লাগিব। আৰু এনেকুৱা নহয় যে এনেকুৱা বুলি নাভাবিব কেতিয়াও যে ল'ৰাজনে মোৰ ল'ৰাটোৱে বিয়া পাতিলে, মোৰ ল'ৰাটোৱে বিয়া পতাৰ পিছত এইটো হৈ গ'ল যে আগতে মোক মৰম কৰি আছিলে, এতিয়া ছোৱালীজনী বিয়া পাতিলে, ছোৱালীজনীকে ভাল পায়, মোক ভালেই নাপায়, মোক দেখিবই নোৱাৰে। এনেকুৱাও হয় কিন্তু ছোৱালীজনীহে বেছি মৰম কৰে বা বোৱাৰীজনী আহি পেলাই মোক ঘৰখন গোটেইখন লৈ ল'লেহি, মোৰ হাতৰ পৰা মোৰ ঘৰখন গুচি গ'ল। এইটো নহয়, কাৰণ আপোনাৰ ল'ৰাটোৱে বিয়া পাতিছে, আপোনাকো তেনেকৈ কোনোবাই বিয়া পাতি আনিছিলে। গতিকে আপোনাৰ ফাৰ্ষ্ট ষ্টেজটো কেনেকুৱা আছিলে এই ঘৰ আহোঁতে? আপোনাৰ ফাৰ্ষ্ট ষ্টেজটো আপুনি কেনেকৈ আহি পেলাই ঘৰখনত এডজাষ্ট হৈ আজি আপুনি এইটো চিটুৱেশ্যন পালে, আপুনি নিজৰ সন্তান জন্ম দিলে, গৈ পেলাই আজি বিয়া পাতিছে কাৰোবাৰ ছোৱালী এজনী বা কাৰোবাৰ ঘৰৰ ভালপোৱা ছোৱালী এজনীয়ে হওক, ঘৰলৈ বোৱাৰী হিচাপে আনিছে। গতিকে আপুনি কোনটো ষ্টেজৰ পৰা আহি এইটো পালেহি, আপুনি নিজৰ লাইফটোত কেনেকৈ ছাকচেছ হৈছে, আপুনি নিজৰ লাইফটো কেনেকৈ পাৰ কৰি আহিছে আজি আপুনি এইটো চিন্তা কৰিব লাগিব। আৰু কাৰোবাৰ নিজৰ ঘৰলৈ অনা বোৱাৰী হিচাপে অনা মানে কি গোটেই জীৱনটোৰ কাৰণে অনা হয়। প্ৰথম কথা গোটেই জীৱনটোৰ কাৰণে অনা হয়। ঘৰখনলৈ ছোৱালী এজনী বা বোৱাৰী এজনী অনা হয় যেতিয়া, বোৱাৰী মানে কি এইটো নহয়, ছোৱালী এজনীক একচুৱেলি বোৱাৰী হিচাপে মই বোৱাৰী অনাৰ কথা কোৱা নাই দেই, ছোৱালী এজনীক বোৱাৰী হিচাপে অনাৰ কথা কৈছোঁ। আৰু যদি ছোৱালী এজনী নিজৰ ঘৰলৈ বোৱাৰী হিচাপে অনা হয়, গোটেই জীৱনটোৰ কাৰণে অনা হয় আৰু সংসাৰ কৰিম বুলি অনা হয়। গতিকে সংসাৰখন ভাল হওক, মই এইটো আশা কৰোঁ আপোনালোকৰ, যাতে আপোনালোকে ভালকৈ থাকক তাৰ ওপৰতে মই কথাখিনি কৈছোঁ। যিমান পাৰে নিজৰ প্ৰব্লেমবোৰ নিজৰ ঘৰতে সলিউশ্যন বিচাৰক, নিজৰ ঘৰতে ছল্ভ কৰক। প্ৰব্লেমবোৰ বেলেগৰ ঘৰলৈ ঠেলি নিদিব, বেলেগক নক'ব, শ্বেয়াৰ নকৰিব। আপুনিও মানুহ, ময়ো মানুহ, সকলো মানুহ। গতিকে আমাৰ প্ৰব্লেমবোৰ আমি নিজে ছল্ভ কৰিব লাগিব আৰু আমাৰ প্ৰব্লেম বেলেগে কেতিয়াও কিন্তু ছল্ভ কৰি নিদিয়ে। এইটো কথা সদায় মনত ৰাখিব। আপোনাৰ ঘৰৰ সমস্যা আপুনি নিজে সমাধান কৰিব লাগিব। আৰু যদি এনেকৈ সমস্যাবোৰ সমাধান নোহোৱাকৈ সমস্যাবোৰ বাঢ়ি গৈ থাকে, সেই ঘৰখন কিন্তু কেতিয়াও উন্নতি হ'ব নোৱাৰে। এইটো কথা আপুনি সদায় চাব পাৰে। আপুনি দেখিছে চাগে নিজে, যোনবোৰ ঘৰত সদায় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কাজিয়া হৈ থাকে, সেই ঘৰখনৰ পৰিৱেশটো কেনেকুৱা আপুনি এবাৰ চাব। আৰু সেইখন ঘৰত থকা মানুহখিনিৰ পৰিৱেশটো কেনেকুৱা হয়গৈ লাষ্টত চাব। আৰু যদি আপোনালোকৰ ঘৰত সৰু সৰু সন্তান থাকে, ফিউচাৰত গৈ পেলাই সিহঁতেও আল্টিমেটলি সেইখিনিয়ে শিকিব, সেইখিনি শিকি পেলাই সিহঁতেও সেইখিনিয়ে কৰিব। ঘৰখনৰ পুৰুষজনকো মই এইটো কথাই কওঁ যে আপোনাৰ ঘৰত কিবা এটা যদি লাগিছেও বা আপুনি দিনটো ক'ৰবাৰ পৰা কষ্ট কৰি মেলি ঘৰলৈ আহিছে, উভতি আহিছে বা আপুনি ওলাই যায় বা আপুনি ঘৰত আছেও যদিও আপুনি কিন্তু সদায় শুদ্ধ ডিচিশ্যনটো ল'ব। কাজিয়া মানে এইটো নহয় যে মই ঘৰলৈ খেদি দিছোঁ কাৰোবাক, মই মোৰ ৱাইফক ঘৰলৈ খেদি দিছোঁ বা মই মোৰ মাক গালি পাৰিছোঁ, বেয়া বিহেভ কৰিছোঁ, মাৰপিট কৰিছোঁ, ঘৰৰ বস্তু ভাঙিছোঁ, এইটো কথা দেই। কিন্তু ঘৰৰ বস্তু ভাঙিছোঁ বা মই কাজিয়া কৰিছোঁ, মই মাৰিছোঁ মোৰ ৱাইফক, আৰু মই বহুত বেয়া বেয়া গালি পাৰিছোঁ, মই মানে আৰু কি আৰু নিজৰ বীৰত্ব দেখাইছোঁ, এইটো নহয়। কিন্তু আপুনি যিমান পাৰে ঘৰখনৰ পুৰুষজন বিশেষকৈ যিমান পাৰে বুজাব চেষ্টা কৰক। বুজাবুজিৰ মাজেৰে যদি সমস্যাবোৰ সমাধান কৰে ন, কেতিয়াও কিন্তু আৰু সেই সমস্যাটো সৃষ্টি নহয়। গতিকে যিমান পাৰে সমস্যাটো বুজাবুজিৰ মাজেৰে চেষ্টা কৰক ছল্ভ কৰিবলৈ। কাজিয়া পাচল কৰি নহয়, হাই হুলস্থুল কৰি নহয়। আৰু মই বাৰে বাৰে এটাই কথা কওঁ, কাজিয়া কিন্তু প্ৰতিটো বস্তুৰ সলিউশ্যনটো কিন্তু খঙৰে নহয় দেই, মৰম চেনেহৰে কিন্তু বহুত বস্তুৰ প্ৰব্লেম ছল্ভ কৰিব পাৰি। গতিকে মৰম চেনেহৰ মাজত ৰাখক। আৰু যিহেতুকে ঘৰখন আপোনালোকৰ নিজৰ হয়, গতিকে নিজৰ ঘৰখনৰ প্ৰব্লেম সদায় নিজে ছল্ভ কৰিব লাগিব, কিন্তু বেলেগে কোনো ছল্ভ কৰি নিদিয়ে। আৰু কাজিয়া পাচল বা ফটককৈ হঠাৎ লোৱা সিদ্ধান্ত এটা কেতিয়া নহয়, কিন্তু ফটককৈ এটা সিদ্ধান্ত লৈ ল'লে নহ'ব। এনেকুৱা হৈ গৈছে, মই এনেকুৱা কৰি দিওঁ বা এনেকুৱা কৰিম বা এনেকুৱা পিটা আৰম্ভ কৰি দিলে, দা এখন আনিলে, এনেই আপুনি খেদি গ'ল মাৰিম বুলি লাগি গ'ল, ফটককৈ হৈ গ'ল ডাঙৰ এটা কাহিনী, তেনেকুৱা নহয়। যিমান পাৰে মৰম চেনেহৰে বুজাবুজিৰ মাজেৰে প্ৰব্লেমবোৰ ছল্ভ কৰিবলৈ চেষ্টা কৰক। তেতিয়া চাব আপোনালোকৰ ঘৰত এই প্ৰব্লেমবোৰ কিন্তু কেতিয়াও নহয় আৰু নেক্সট। গতিকে মই বাৰে বাৰে এইটো কাৰণে কওঁ যে আপোনালোকৰ ঘৰত যদি ঘৰত সৰু বাচ্ছা আছে ন, বেয়া হৈ যাব। কিন্তু এইবোৰে শিকিব, এইবোৰে কৰিব। আৰু শিক্ষিত সমাজ যিহেতুকে এতিয়া মানুহ বহুত সলনি হৈ গৈছে, যুগ পৰিৱৰ্তন হৈছে, মানুহ পৰিৱৰ্তন হৈছে, সময়ৰ লগে লগে সকলো সলনি হৈ গৈ আছে। আগৰ মানুহৰ পঢ়া শুনা কম আছিলে, আগৰ মানুহৰ কামৰ প্ৰতি ধাউতি বেছি হৈছিলে, গতিকে কামৰ কাৰণে কাজিয়া কৰিছিলে। এতিয়া আৰু সেইটো নহয়, এতিয়া প্ৰায় মানুহে শিক্ষিত। গতিকে আৰু শিক্ষিত মানুহে যদি কাজিয়া কৰে ন, কিন্তু একেবাৰে বেয়া দেখি। কিন্তু সেইটো কথা মই কৈ দিলোঁ, যদি শিক্ষিত এজন যদি পঢ়া শুনা নথকা মানুহৰ লগত যদি এজন শিক্ষিত মানুহ কাজিয়া লাগে ন, মই কিন্তু সদায় শিক্ষিত মানুহজনকে দোষী বুলি ক'ম। কাৰণ তেওঁৰ শিক্ষা আছে, তেওঁৰ জ্ঞান আছে, তেওঁ শিক্ষা জ্ঞান লৈ পেলাই কাজিয়া কৰিছে ন। গতিকে শিক্ষিত সমাজত এতিয়া আৰু কাজিয়া কৰাৰ দিন নাই আৰু আগৰ নিচিনা এতিয়া দিন নাই আৰু। বহুত সলনি হৈ গ'ল, যুগ পৰিৱৰ্তন হ'ল, মানুহ পৰিৱৰ্তন হ'ল। গতিকে এইবোৰ সৰু সৰু সমস্যা থাকেই।
যিমান পাৰে সৰুবোৰক সৰুকৈ সমাধান কৰি শেষ কৰি পেলাব লাগে আৰু ডাঙৰ হ'বলৈ কেতিয়াও দিব নালাগে কিন্তু। গতিকে মোৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো এইটো, যিমান পাৰে শান্তিত থাকক, আনকো শান্তিত থাকিবলৈ দিয়ক, আৰু যিমান পাৰে মানে নিজৰ ঘৰখনৰ কথাবোৰ কেতিয়াও আনক শ্বেয়াৰ নকৰিব, কাৰণ আপোনালোকৰ ঘৰত যদি সৰু সৰু নাতি আছে বা সৰু সৰু বাচ্ছা আছে, গতিকে ফিউচাৰ গৈ পেলাই সিহঁতে এইবিলাক শিকি পেলাই আল্টিমেট সিহঁতে এইখিনি কৰিব। আৰু এইবোৰ কাজিয়া পাছত যদি মানুহৰ ঘৰত হৈ থাকে, কেতিয়াও মানুহৰ ঘৰখনৰ কিন্তু উন্নতি নহয়। প্ৰথম কথা এইটো কথা আপুনি সদায় মনত ৰাখিব। আৰু কাজিয়াই ঘৰৰ সকলো প্ৰব্লেমৰ চলিউশ্যন কিন্তু কেতিয়াও কাজিয়া নহয়। সমস্যা সমাধানৰ বাবে সদায় বুজাবুজি খুবেই প্ৰয়োজন। ইজনে ইজনক ঘৰখনত কেনেকৈ পাৰে বুজিবলৈ চেষ্টা কৰক। আপোনালোকৰ ঘৰত যিমান মানুহ আছে সকলোৱে ইজনে ইজনক বুজক, আৰু জইণ্ট ফেমিলিটো খুব প্ৰয়োজন আজিৰ জেনেৰেশ্যনৰ কাৰণে। আজিৰ যুগত যোনটো চিটুৱেশ্যন চলি আছে, বস্তুৰ যিমান দাম বাঢ়িছে, অকল এজন মানুহে ঘৰখন চলোৱাটো কিন্তু ইমান সম্ভৱ নহয়। যদি আপোনালোকৰ জইণ্ট ফেমিলি আছে ন, তো আপোনালোকৰ যদি জইণ্ট ফেমিলি হয়, আপোনালোকৰ চলিবৰ কাৰণে আৰু বেছি সুবিধা হৈ যায়। কিন্তু এইটো কথা আপুনি সদায় মনত ৰাখিব। যদি জইণ্ট ফেমিলিত থাকে আপোনালোকে খৰচাবোৰো খুব কম হয়, আৰু যদি ভালকৈ মিলিজুলি থকা হয়, ইজনে ইজনক সহায় কৰে, কিছুমান বিপদতো কিন্তু বহুত আপোনালোকৰ চলিউশ্যন মানে বহুত বিপদতো কিন্তু বহুত সহায়ী হয় কিন্তু যদি আপোনালোকে গোটেইখিনি একেলগে থাকে ঘৰখনত। গতিকে যিমান পাৰে আপোনালোকৰ পৰিয়ালটোৰ লগত সদায় একেলগে থাকিবলৈ চেষ্টা কৰক। এইটো নহয় যে আপুনি বিয়া পাতিছে, বেলেগ হৈ গুচি গৈছে, বা বেলেগে খাইছে আপুনি বেলেগ বেলেগ হৈ গৈছে, সেইটো নহয়। সেইটো কেতিয়াও নকৰিব। আৰু একেলগে থাকক, মিলি থাকক, সকলোৱে ধুনীয়াকৈ থাকক, আৰু নিজৰ ফিউচাৰটোৰ কথা ভাবক, নিজৰ ল'ৰা ছোৱালী বাচ্চাকেইটাৰ কথা ভাবক, নিজৰ ঘৰখনৰ পৰিৱেশটোৰ কথা ভাবক। কাৰণ বেলেগে কেতিয়াও আপোনাৰ ঘৰখনত যদি কাজিয়া পেচাল দেখে, কিন্তু আপোনাক কেতিয়াও বেলেগে ভাল উপায় খুব কমেই দিয়ে। খুব এনেকুৱা কম মানুহ আছে যোনে আপোনাক ভাল উপায় দিব। মেক্সিমাম মানুহে বহুত আপোনাৰ বেয়াটো কয়, আৰু মানুহে কিন্তু সদায় হাঁহিব এই ঘৰখনক দেখি পেলাই। প্ৰথম কথা মানুহে হাঁহিব, আৰু 2 নম্বৰ কথা মানুহে ক'ব এইখন ঘৰৰ মানুহখিনি একদম ভাল নহয়, একদম বদমাছ বা ফটুৱা বুলি ক'ব। কিন্তু আপোনালোকক কথাটো বুজি পাইছে? মানুহে ক'ব ঘৰখনৰ মানুহখিনি অভদ্ৰ, ফটুৱা, বদমাছ, সদায় ৰাতিপুৱাৰ পৰা ৰাতিলৈ কাজিয়া লাগি থাকে। আৰু একচুৱেলি নিজৰো ভাল নালাগে। নিজৰ যোনখন ঘৰত আপোনাৰ কাজিয়া পাচল বেছি হৈ থাকে, সেইখন ঘৰত আপুনি চাব পাৰে মানুহৰ বেমাৰ আজাৰৰ পৰা ধৰি আপোনাৰ মানুহৰ বেমাৰ আজাৰ বেছি হয়, চিন্তাত থাকিলে মানুহৰ ডিপ্ৰেশ্যন হয়, তাৰপিছত আপোনাৰ ধন টকা পইচা নাথাকা হয় ঘৰত, কাজিয়া পেচাল হৈ থাকিলে মনবোৰ মানুহৰ ভাল হৈ নাথাকে, আৰু প্লাছ ঘৰখন কেতিয়াও উন্নতি নহয়, কিন্তু ঘৰখন সদায় ধ্বংসৰ দিশে গৈ থাকে কাজিয়া পেচাল হৈ থাকিলে। এইটো কথা সদায় মনত ৰাখিব। গতিকে ঘৰত আপোনাৰ প্ৰব্লেম, আপোনাৰ চলিউশ্যন আপুনি নিজেই কৰিব লাগিব। যিমান পাৰে বুজাবুজিৰ মাজত সমস্যাবোৰ ৰাখক, যিমান পাৰে ইজনে ইজনে বুজাবলৈ চেষ্টা কৰক, আৰু আপুনি নিজেও বুজিবলৈ চেষ্টা কৰক। আৰু এইটো নহয় যে কাজিয়া লাগিছে মই অকল ঘৰখনৰ যোনজন মতা মানুহ আছে বা যোনে ঘৰখন চলাই আছে মই তেওঁক কওঁ, তেওঁ চলিউশ্যন বিচাৰিব, এইটো নহয়। কাৰণ তেওঁ ঘৰখনৰ পৰা কামলৈ বা ঘৰখনৰ বাহিৰলৈ ওলাই গৈছে কিবা কামত, তেখেতৰ মেণ্টেলিটিটো বা তেখেতৰ থিংকিংটো কিন্তু বৰ্তমান বেলেগ হৈ আছে। যাতে যদি আপুনি ফোন এটা কৰিব, আপুনি এইখিনি কথা অহাৰ পিছত ঘৰত যদি কাণৰ ওচৰত গুণগুণাই বা এইখিনি কথা এই পৰিৱেশটো যদি দেখাই দিয়ে ন, আল্টিমেট সেই মানুহজন কিন্তু নিজৰ লাইফত ভাগি পৰে, আৰু মানুহজন বহুত তললৈ নামি আহে। আৰু সেই মানুহজনৰ কিন্তু ছাকচেছ হোৱাৰ কাৰণে যোনখিনি মানে যোনটো চিৰি আপোনাৰ বগাই গৈ আছিলে, তাৰ পৰা কিন্তু বহুত তললৈ আহি যায়, মানে সৰি পৰাৰ নিচিনা হৈ যায় নিজৰ জীৱনত একচুৱেলি। সেইটো কাৰণে প্ৰব্লেম আপোনাৰ চল্ভ আপুনি নিজেই কৰিব লাগিব। আৰু যিহেতুকে ঘৰখনত বেছিকৈ আপোনাৰ ঘৰখনত মাইকী মানুহে থকা হয়, দিনটো মতা মানুহবিলাকতো প্ৰায় আপোনাৰ কামলৈ ওলাই খুব কমেই ঘৰত থাকে। গতিকে আপোনালোকৰ নিজৰ প্ৰব্লেমবোৰ আপোনালোকে নিজে চলিউশ্যন কৰিব চল্ভ কৰিবলৈ চেষ্টা কৰক, আৰু বেলেগলৈ শ্বেয়াৰ নকৰি বেলেগক নুশুনাব। বেলেগে হাঁহিব আপোনাক, বেলেগে আপোনাৰ ঘৰত কিবা এটা লাগিছে শুনিছে আপোনাক হাঁহিব, ইটিকিট কৰি উৰাই দিব দেই, কোনো কিন্তু ভাল কথা নকয়। আৰু আপোনালোকৰ ঘৰত যদি সৰু সৰু পোৱালি আছে, মই বাৰে বাৰে কৈছোঁ, সৰু সৰু যদি বাচ্ছা আছে কিন্তু বাচ্চাকেইটাৰ ভৱিষ্যতটো একদম বেয়া হৈ যাব। গতিকে দুখবোৰ নুখুচৰি কেনেকৈ ভালকৈ থাকিব পাৰোঁ, দুখবোৰ খুচৰা বন্ধু যোনদিনা হৈ যাব ন, যোনদিনা আপুনি শাহুৱে বোৱাৰীয়ে, বোৱাৰীয়ে শাহুৰ, বা ঘৰখনৰ পৰিৱেশৰ মানুহখিনি শাহু বোৱাৰী বুলি নকওঁ, প্ৰতিজন মানুহৰে কথা কৈছোঁ মই, যদি ঘৰখনত যদি দুখবোৰ খুচৰা বন্ধ হৈ যায় ন, মানে যোনদিনাখনে আপোনাৰ ঘৰত দুখবোৰ খুচৰা বন্ধ হ'ব, ইজনে এজনৰ দুখ দেখে, ইজনে এজনৰ ভুলবোৰ দেখা যোনদিনা বন্ধ হ'ব, সেইদিনাখনে কিন্তু আপোনালোকৰ ঘৰত কাজিয়া পেচালো শেষ হৈ যাব। সেইটো কথা সদায় মনত ৰাখিব। গতিকে দুখ নুখুচৰিব। কোনোবাই কিবা কৰি আছে, বেয়া দেখিছে কওক, আপুনি ধুনীয়াকৈ কওক যে এইটো বেয়া কাম, এইটো নকৰিবি, ভালকৈ কওক, বুজাই দিয়ক, মানুহ হয় যিহেতুকে বুজি পাবই। আৰু আপোনাকো যদি কোনোবাই কিবা এটা কৈছে, আপুনি ডাঙৰো হ'ব পাৰে, আপোনাতকৈ সৰু এজনে, কম বয়সৰ এজনেও কোনোবাই কিবা এটা কৈছে আপোনাক, যে এইটো এনেকুৱা কৰিছে, এইটো এনেকুৱা হ'ব, আপুনি সেইটো কিন্তু কেতিয়াও মোক বুজাবলৈ আহিছ নেকি, বা মই জানো তই জানো নেকি, তই সৰু নেকি, তই সৰু হৈ পেলাই মোক বুজাওঁ, এই বস্তুটো কেতিয়াও নহয়। কিন্তু
সৰু মানুহ এজনক ডাঙৰ মানুহ এজনক শিক্ষা দিব পাৰে আৰু বিশেষকৈ ডাঙৰবোৰে সৰুবোৰক শিক্ষা দিব লাগে আৰু ঘৰখন যিমান পাৰে ধুনীয়াকৈ মিলি পিটি ভাল এটা পৰিৱেশত থাকি লাইফটো বহুত ধুনীয়া, মানুহৰ জীৱনটো বহুত ধুনীয়া, ধুনীয়াকৈ উপভোগ কৰক, জীৱনটো ভালকৈ এনজয় কৰি পাৰ কৰক। আৰু কেইদিননো থাকিম আমি, আপোনালোকো সকলোৰে কথা কৈছোঁ, আমিবোৰ মানুহবোৰ কেইদিন জীয়াই থাকিম। আজি আছোঁ কালি নাই, আজি ওলাই গৈছোঁ ঘৰলৈ ঘূৰি আহিম নে নাই তাৰে কোনো ভৰসা নাই। গতিকে আৰু মোৰ হয়, মোৰ ঘৰ, বা কিয় এনেকুৱা হ'ল এইবিলাক কৰি পেলাই কাজিয়া কৰি পেলাই কোনো লাভ নাই। ৰাস্তাত কাৰ কি কেতিয়া ঘৰতে কাৰ কি হৈ যায় কোনো নাজানে, মানুহৰ জীৱনৰ কোনো ভৰসা নাই। গতিকে যিমান দিন আছে ভালকৈ থাকক, ধুনীয়াকৈ থাকক, যাতে বেলেগে দেখি পেলাই ক'ব পাৰে মানুহজন ভাল আছিলে, মানুহজনী ভাল আছিলে, বা ঘৰখনৰ পৰিৱেশটো বহুত ধুনীয়া। 10টা মানুহে আহি পেলাই আপোনাক ক'ব পাৰে বহুত মানুহ এনেকুৱা আছে কিন্তু ঘৰৰ পৰিৱেশটো বহুত ধুনীয়া, তেনেকুৱা মানুহৰ লগত কিন্তু গৈ পেলাই বহুত ভাল লাগে, তেনেকুৱা ঘৰৰ মানুহৰ লগত কথা পাতি বহুত ভাল লাগে, তেনেকুৱা ঘৰৰ মানুহত থাকি বহুত ভাল লাগে। গতিকে সেইখন ঘৰ আপোনাৰ ঘৰখন কেনেকৈ হ'ব আপুনি সদায় এইটো চেষ্টা কৰিব লাগিব। কিন্তু আৰু এইটো চেষ্টা কিন্তু সদায় ঘৰৰ মানুহখিনিয়ে কৰিব লাগিব, বিশেষকৈ ঘৰৰ মাইকী মানুহখিনিয়ে ভাবিব লাগিব এই বস্তুটো ঘৰখনক লৈ, যে আমাৰ ঘৰখন কিমান ধুনীয়াকৈ চলি আছে বা কেনেকৈ ধুনীয়াকৈ। বহুত মানুহ আছে কিন্তু ঘৰত বহুত প্ৰব্লেম হৈ থাকে, এই প্ৰব্লেমবোৰ কেতিয়াও আনক শ্বেয়াৰ নকৰে, যিমান পাৰে মানুহক ভালটোৱে দেখুৱায়। গতিকে নিজৰ ঘৰৰ দুখবোৰ বেলেগক নেদেখুৱাই নিজৰ ঘৰতে চল্ভ কৰি ৰাখি পেলাই মানুহক সদায় ভালটো দেখুৱাবলৈ চেষ্টা কৰক। কিন্তু আপুনি তেতিয়াহে আপোনাৰ ঘৰখন ধুনীয়াকৈ থাকিব, আপুনিও নিজৰ লাইফটো ধুনীয়াকৈ এনজয় কৰিব পাৰিব। জীৱনটো মই কৈছোঁ বহুত ধুনীয়া, জীৱনটো যদি ভালকৈ উপভোগ কৰিব পাৰে বহুত ধুনীয়া জীৱন। আৰু এইটো জীৱন এবাৰেই পাওঁ আমি, গতিকে এই জীৱনটো হাতৰ পৰা এনেকৈ কাজিয়া পেচাল বা সৰু সৰু কথাত লাগি মেলি পাৰ হৈ যাবলৈ বা হিংসা হিংসি কৰি খোচা মেলা কৰি এইবিলাক কৰি আৰু লাভ নাই। গতিকে মানুহৰ জীৱন যিহেতুকে এবাৰেই পোৱা হয় ন, গতিকে এই জীৱনটো ধুনীয়াকৈ উপভোগ কৰক। বহুত ধুনীয়া জীৱন, এবাৰে পাই বাৰে বাৰে নাহে। অহা জন্মত আমি কি আছিলোঁ আগৰ জন্মত সেইটো নাজানো, নেক্সট জেনেৰেশ্যন আমি নেক্সট জন্মত কি হ'ম এইটোও নাজানো। গতিকে মই ভাবোঁ এইটোৱে জীৱন, এবাৰে পাইছোঁ জীৱনটো, আৰু জীৱনটো ধুনীয়াকৈ উপভোগ কৰিব লাগে, জীৱনটো ধুনীয়াকৈ পাৰ কৰিব লাগে। এইখিনিয়ে কথা আছিলে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো চাই পেলাই ওলাই গুচি নাযাব। আৰু যদি ভাল লাগিছে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো দবাই দিব। মই আপোনালোকলৈ আৰু এনেকুৱা নতুন কিছুমান কথা মই যোনখিনি জানো, মই নিজে যোনখিনি গম পাইছোঁ, মই এইখিনিয়ে ভাবি মেলি আপোনালোকক লাষ্টত ধুনীয়াকৈ কওঁ। গতিকে আজিলৈ ইমানেই, বাই বাই। নেক্সট আকৌ কিবা বেলেগ কথা লৈ আহিম, বেলেগ কথা পাতিম আৰু। গতিকে আজিৰ পৰা যদি আপোনালোকৰ ঘৰত কাজিয়া পেচাল হৈ আছিলে, আজিৰ পৰা আৰু আপোনালোকে প্ৰমিছ কৰক যাতে আৰু এনেকুৱা কাজিয়া পেচাল নকৰে। আৰু যদি হৈও আছিলে আজিৰ পৰা পাহৰি যাওক, সেইবিলাক এটা অতীত বুলি ভাবি এৰি দিয়ক, আৰু আজিৰ পৰা নতুনকৈ ধুনীয়াকৈ জীৱনটো ষ্টাৰ্ট কৰক। আজিৰ পৰা চাব আপোনালোকৰ ঘৰত বহুতখিনি কিন্তু ইম্প্ৰুভমেণ্ট হ'ব। আপোনালোকে বহুতখিনি মই যোনখিনি কথা কৈছোঁ সেইখিনি যদি আপোনালোকে বুজি পায় বা মানে আপোনালোকৰ চলিউশ্যন হ'ব, আৰু জীৱনটো উন্নতি হ'ব আপোনালোকৰ ঘৰখনত, ঘৰখন বহুত ধুনীয়াকৈ পাৰ হৈ যাব। আৰু এইখিনিয়ে কথা আছিলে। নেক্সট বেলেগ ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।